Hello friends, আমাৰ second vlog টো বা আৰু মোৰ মানে বা হৈ আছে মই এই vlog টো start কৰিলো এতিয়া আমি ঘৰত নাই পেহিহঁতৰ ঘৰত আছো আৰু ইয়াত মানে কিবা বনাম কিবা খাম আৰু দুপৰীয়া সাজটো কি বনাও দেখাব ট্ৰাই কৰিম বা এতিয়া শুই আছে বহুত গৰম তো মোকে মানে ঘামি কি কৰি পেলাইছে একদম মানে মাছ ভাজি আছে এতিয়া মাছখিনি বনাই লওঁ মানে ভাজি লওঁ তাৰপিছত ভিডিঅ'টো মানে দেখাই থাকিম কি নকৰোঁ সকলোবোৰ বা উঠিব তাৰ বা বনাব ভিডিঅ' চাই থাকোঁ এতিয়া মই মাছ ভাজি আছোঁ এনেকৈ ভিডিঅ'টো মোক খামি দি কৰিছে চাওঁ পেহী কি কৰি আছে আলু কুটি আছে আলু মাংস দিবৰ কাৰণে পেহী আলু কুটি আছে আৰু মোক খামি কি কৰিছে মই মাছ ভাজি আছে বা শুই আছে গৰমত বা পেহী কৰিছে বা তো আৰু বাবু খেলি আছে এইটো খেলি আছে নিচু নিচু হাই কোৱা কণী চণী মই ভাজোঁ পেহী ভাজিব মই কণী ভাজিব ভয় লাগে পেহী ভাজিব এইখিনি ভাজোঁ মাছ এতিয়া মই আলু ইমান গৰমত আলু গুচি আছোঁ তো সকলোৱে ভিডিঅ'টো উইদাউট স্কিপ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাব কেনেকুৱা পালে বহুত গৰম এতিয়া এই গৰম পেহী অকলে কৰি আছে জানো পেহীক মই হেল্প কৰিব আহিলোঁ মানে বাহঁতে শুই আছে সকলোৱে গৰমত তো মানে যোৱা ৰাতি আমাৰ আটাৰ শ্ৰাদ্ধ আছিলে বহুত দেৰিলৈকে মানে লাগি আছিল শুব পৰা নাছিল গৰমতো তো এতিয়া শুই আছে পেহীহঁতৰ ঘৰত আহি কেনে তো পেহীয়ে ক'লে আৰু চব আজি বেয়া ভাল বিয়া লাগে মায়ে আলু কুটি আছে চাকচু আলুখিনি কুটা হ'ল মানে পিঁয়াজ আদা নহৰু চাহ বনালে পেহী বেলেগ তাহোঁ বাহঁতে নাখায় পেহী মানে সৰু পেহীহঁতে নাখায় তো বনোৱা পেহী আৰু মই কোনে ভাত বনাই আছে আমাৰ পেহী তো তাহঁতে কোনেও নাখায় দাদাহঁতে তো আমি দুজনে চাহ গৰম হৈ আছে বহুত চাহটো অলপ বেছিয়ে গৰম হৈছে একো নাই খাই পৰ্ক বনাব পৰ্কটো বইল হৈছে পেহী মানে চবা বনাব দি ৰেডি কৰি আছে তো দেখাব চিনি পাৰোঁ বহুত দেখাই দিলে ভিডিঅ'টো মানে বহুত লং হৈ যাব তো সেইবাবে শ্বৰ্টকৈ বনাব তোমাৰ বা বাজা দি আছে এইটো পেহী আৰু এইটো মানুহ মহিলা আমলি কিনে মোবাইল চাই আছে এইটো চব তুমি পেহীও তুমি আৰু তাই মোবাইলত বিজি তেলখিনি গৰম হ'লে তেজপাত পিঁয়াজ জলকীয়া ঘূৰাই নিদি অলপ খাই দিবা মই বনোৱা নাই পেহী বনাই আছে আৰু ব্ৰাউন কালাৰ যোৱা মতে ভাজি লাগিব তাৰপিছত আলুখিনি এনেকৈ ভিতৰত দিয়া মানে এতিয়া অলপ ভাজা হয় মাছখিনি আলুখিনি ভাজি দিয়া হ'ব আৰু দিব এনেকৈ আৰু ইয়াত আদা হালধি ফুটি আছে নিমখ হালধি দিয়া মানে দি দিছোঁ যে আৰু এইবাৰ আদা নহৰু দিব দাদা লাগি পাইছোঁ মই দাদা লাগি আছে ভাজি
আছে তাৰপিছত ইয়াৰ পিছত দিব নেকি আদা নহৰু পেষ্ট ইয়াত দিব আছে অলপ আদা অলপ আদা নহৰুখিনি মানে গোটেই মিক্স নহয় মিক্সিত পেষ্ট কৰা নাই এতিয়া গোটেই মিক্স হোৱা নাই তো দি দিলা আদাটো মিক্স কৰি থৈ দিবা নেক্সট জিৰা মছলা অলপ 1 চামুচ 1/2 স্পুন জলকীয়াৰ গুড়া 1 স্পুন জলকীয়াৰ গুড়া 1/2 স্পুন অলপ পানী আলু চালি দিব লাগে আলু দিব কাৰণে অলপ পানী দিছে পানী দিছে আৰু পানী মাংস ভিজি আছে এনেকৈ চলি আছে পিঠা হ'লে খাই ইমান গৰম আছে এতিয়া যিহে বতৰ হৈ আছে চাওক বতৰ তেনেকুৱা হৈ একদম বাট্টা আহিছে সিহঁতে ভাত খাই আছে মই মানে অলপ টিফিন বনাওঁ ইমান গৰম আছে তেতিয়া আহে আহিব চাগে এতিয়া তেনেকুৱা বতৰ হৈছে মানে একদম চাওক আকাশ তেনেকুৱা কলা কৰিছে আৰু সিহঁতৰ একদম ভিতৰৰ ফালে একদম বাৰীৰ মাজত এখন আহি গ'ল ইমান গৰম আছে কিমান এতিয়া কি হয় বতৰটো ফাইনেলি বা টোপনিৰ পৰা উঠি গ'ল মানে ঠাণ্ডা পৰি গ'ল ন বৰষুণ আহিল ইমান গৰমত শুই আছে এতিয়া ঠাণ্ডা ঠাণ্ডা ফ্ৰেছ ফ্ৰেছ লাগছে না ইয়াতো টোপনিৰ পৰা উঠি পেহীহঁতৰ পৰা ঘৰৰ পৰা ওলাই আছোঁ মানে ঘৰত যাই আছোঁ ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ আৰু বাছ যাই আছে আৰু মই পাছে যাই আছোঁ আমি ৰাস্তাটোত আমি ফুৰি দিলোঁ যাবলৈ এইটো আমাৰ ফেটাৰ ৰাস্তা দেখাই আছোঁ আৰু কেনেকুৱা ধুনীয়া ৰাস্তাটো ভালকৈ দেখাম তো চাব একদম ভালকৈ কিমান ধুনীয়া ৰাস্তা ধুনীয়া ৰাস্তা এয়া আমাৰ ঘৰৰ একদম ঘৰ পালোৱে অলপমান বাকী আছে মাৰ ৰাস্তাৰ অৱস্থা মানে মাহঁতৰ ঘৰৰ ৰাস্তাৰ অৱস্থা একদম চাব নোৱাৰি চাব নেকি আপোনালোকে ৰ'ব দেখিছেনে ৰাস্তাত পানী একদম বোকাই পানীয়ে অৱস্থা নাই আৰু ইমান পানীত খোজ দি পৰিল হয় সেয়া মাহীয়ে ভাগিনীয়ে আগত গৈ আছে বোকা খচি অৱস্থা দেখিছেনে ৰাস্তা মাহঁতৰ ঘৰ কিন্তু আমাৰ সেইফালে মোৰ নলবাৰী বোৱাৰী হয় নলবাৰী চাইডে এনেকুৱা ৰাস্তা নহয় মোৰ ৰাস্তাৰ কাষতে ঘৰ হয় ভালে হয় সিহঁতৰ আমাৰ সেইফালৰ মানুহ আহিলে এইফালে মোক কয় কি জেগাত জন্ম হৈছিল বোলে চাই থাকচোন আৰু কি অৱস্থা আছে ৰাস্তাৰ ভাগৰে লাগি যায় এয়া ৰাস্তা কোনোবা আহিলে এইফালে বাকী আছে এয়া ডাঙৰ দোকানতে এই ভাইটিয়ে ডাঙৰ দোকান বৌ কঠীয়া তুলি আছে কঠীয়া ৰুই আছে এয়া হৈছে কালিয়া বাইদেউ ঘৰ আহি পাই গ'লোঁ ফাইনেলি আমি ঘৰ আহিছোঁ ৰাস্তাত আছোঁ মানে বাটতে আছোঁ আমাৰ ঘৰৰ বাটতে আছোঁ যোৱাৰ সময়ততো বনোৱা নহ'লে ভিডিঅ' দৌৰা দৌৰি কৰি গুচি গ'লোঁ দাদাহঁতৰ লগত দাদাহঁতৰ গাড়ীতে সেইকাৰণে নবনালোঁ সেইকাৰণে আহোঁতে খোজকাঢ়ি এনেই অলপমান বনাইছোঁ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট নালাগে ভাল লাগিলে কৰিব ভাল নালাগিলে নাই কিন্তু ছাবস্ক্ৰাইব কৰি থাকোঁ অ'কে বাই বাই